फ्रेंड्स समृद्धास ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছো। আজি মই आपनालोকক এটা ধৰ্মীয় স্থান দেখাব বিচাৰিছো আৰু সেই ধৰ্মীয় স্থানটো আছে যোৰহাটৰ চিনামৰাত। মন্দিৰটো দেখুৱাৰ আগতে মন্দিৰটোৰ বিষয়ে কিছু কথা কৈ লও বুলি ভাবিছো যে এই মন্দিৰটো আছে যোৰহাটৰ চিনামৰাত আৰু যোৰহাটৰ পৰা বেছি দূৰ নহয়। কালি মই গৈছিলো চিনামৰালে, সো মই মন্দিৰটোলৈ গৈছিলো। মন্দিৰটোলৈ গৈ খুবেই ভাল লাগিলে আৰু সেই মন্দিৰটোত যিভাৱে তাকে হয় আৰু মন্দিৰটোৰ নাম হৈছে জগন্নাথ মন্দিৰ। আপোনালোকে থাম্বনেইলটো চাকে দেখি গম পাইছে। এই মন্দিৰটো বৈষ্ণৱসকলৰ মন্দিৰ হয় আৰু এই মন্দিৰটো বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণক সমৰ্পিত কৰা হয়। মন্দিৰটো সঁচাই খুবেই ধুনীয়া। চাওকচোন মন্দিৰৰ সকলোবোৰ বস্তু খুবেই ধুনীয়াকৈ সজাই তুলিছে। প্ৰতিটো বস্তুৱেই ধুনীয়া। চাওকচোন দূৰৰ পৰা কিমান ধুনীয়া লাগিছে মন্দিৰটো। মন্দিৰত প্ৰৱেশ কৰিছোঁ মই। মন্দিৰত সোমাই নিজৰে কিবা এটা ভাল লাগি গ'ল। এয়া চাওক, মন্দিৰৰ আগফালে আছে এটা ধুনীয়া মূৰ্তি। ইমান ধুনীয়া লাগিছে, আপোনালোকে চাওকচোন বাৰু। চাওকচোন ইমান ধুনীয়া লাগিছে। মন্দিৰৰ ওপৰ ভাগতো সৰু সৰুকৈ কিছুমান ডিজাইন কৰা আছে, বহুত ধুনীয়া লাগিছে। মন্দিৰত প্ৰৱেশ কৰাৰ পিছত সেৱা জনাই ভগৱানক ভালকৈ ভাবিলোঁ। যিহেতুকে ইয়াত যিভাৱে তাকেই হয়, সেইকাৰণে ইয়াত ভালকৈ ভাবিলোঁ। যিহেতুকে এই মন্দিৰটো দুপৰীয়া 3টা বজাৰ পিছতহে মন্দিৰৰ মেইন দুৱাৰখন খোলা হয় আৰু মই পাইছিলোঁগৈ 10 মিনিট নে 15 মিনিট আগতে। এয়া চাওক মন্দিৰৰ ওপৰ ভাগ ইমান ধুনীয়াকৈ ডিজাইন কৰা আছে। প্ৰতিটো বস্তুৱেই ধুনীয়া। মন্দিৰটো দৰ্শন কৰি আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। এই মন্দিৰটো উজনি অসমৰ দ্বিতীয়টো জগন্নাথ মন্দিৰ হয় আৰু আপোনালোকে চাগে মন্দিৰটো চাই খুবেই ভাল পালে আৰু নিশ্চয় দৰ্শন কৰিব। আপোনালোকক যোৰহাটৰ চিনামৰাত থকা জগন্নাথ মন্দিৰটো দেখাবলৈ অলপকৈ চেষ্টা কৰিলোঁ মই। আৰু আপোনালোকে যদি মন্দিৰটো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলত নতুন হয় তেন্তে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।